নমস্কাৰ পুনৰ আজি আপোনালোকৰ লগত সংযোগ হ'বলৈ আহিলোঁ আন এটি ভিডিঅ'ৰ সৈতে। আচলতে এইটো আমি মোৰ ছোৱালীজনীৰ লগৰ বান্ধৱী একৰ বাৰ্থডে খাবলৈ গৈছিলোঁ। অকণমান কেমেৰাতে দুটামান ক্লিপ কেপচাৰ কৰি ৰাখিলোঁ কাৰণে ভাবিলোঁ আপোনালোককো অলপ দেখাওঁ। তাইৰ লগৰ ছোৱালী আছিল, ওচৰতে আছিল ঘৰ, বেছি দূৰ নহয়। গৈ পোৱাৰ পাছতেই বিভিন্ন ধৰণৰ মিঠাইৰ লগত চাহ তাহ আদি ঠাণ্ডাকে আদি কৰি বিভিন্ন খাদ্য আমাক খাবলৈ দিলে। তাৰপিছত তাইৰ লগৰ ছোৱালীও আহিছিল আৰু বাৰ্থডে থকা ছোৱালীজনীৰ সম্পৰ্কীয় মানুহবিলাকে এনেদৰে গোট খাইছিল। তেওঁলোকৰ আকৌ এটা পৰম্পৰা আছে, বাৰ্থডে বুলি ক'লে তেওঁলোকে জন্মদিন বুলি ক'লে এনেকুৱা ধৰণে চাউলত সেন্দুৰত চাউল মিক্স কৰি তেওঁলোকে এনেকৈ ফুট লগায়। তেওঁলোকেতো শুভ কৰ্মতেই পৰে চাগৈ। সেয়ে তেওঁলোকে এনেদৰে ফুট দিয়াৰ পাছতহে কেকটো কাটিবলৈ আৰম্ভ কৰে। কেক কটাৰ পাছত এনেদৰে আমাক সকলোকে, যিখিনি মানুহ উপস্থিত আছিলোঁ, লাহে লাহে এজন দুজনকৈ সকলোকে মিলিজুলি খাবলৈ দিয়া হ'ল। তেওঁলোকে মাছ মাংসৰ আয়োজন কৰা নাছিলে, যিহেতু তেওঁলোকে সেইখিনি খাদ্য নাখায়। আমি যিখিনি খাদ্য দিছে তাকে আমি তৃপ্তিৰে খালোঁ। সুন্দৰকৈ জন্মদিনটো পালন কৰিছে তেওঁলোকে। আৰু আমাৰ ছোৱালীজনীৰ লগতে যিখিনি তেওঁলোকৰ ফ্ৰেণ্ডছ আছিল, তাইৰ ফ্ৰেণ্ডছ আছিল, সকলোৱে বহুত ভালকৈ এনেকৈ খেলিলে, বহুতখিনি সময় হাঁহিলে। অৱশ্যে ভাল সময়খিনি সিহঁতৰ কাৰণে। এনেদৰে খেলা ধূলা কৰি আমি অকণমান সময় আৰু ৰ'লোঁ তাতে। তাৰপিছত আমি পুনৰ ঘৰমুখী হ'লোঁ।